হাই ফ্ৰেণ্ডছ, আহোম ছোৱালী সীমা চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বিয়া খোৱাৰ ভিডিঅ' হয়। আপোনালোকক মাজলৈ আগবাঢ়িছোঁ। আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এয়া ছোৱালীবিলাকে আমডালি গাঠিছে। ৰাতি নোৱা বিয়া হয়। আমডালি গাঠিছে। পাণ, তামোল, কপা আৰু আমপাত বেইডলৰ এয়া ৰাতি গা ধুৱাবলৈ এনেকে বেৰি বনাই লোৱা হৈছে। কলপুলি ৰুইছো দুলনি ধৰা এইফালে মায়ে কৈ দিয়া খাটনি ইয়াত আকৌ এটা নিয়ম আছে, জীয়ৰী ছোৱালীহে আখৈ ভাজে। আনিব গৈছে ৰবা বাহিৰত জানো মোৰ গোটেই এইবিলাক চব যায়গে মুখন এই আখৈ ভজা শেষ হোৱাৰ পাছত এই চৌকাকেইটা জীয়ৰী ছোৱালীকেইজনীয়ে খুচি খুচি ভাঙিব লাগে। এয়া আজি উঠাৰ বিয়া হয়। এইসকলে পানী তুলিবলৈ সেয়া লৈ লৈছে গোপিনীসকলৰ পৰা। আজিৰ পৰা কইনা বাহিৰত ওলাবলৈ পাৰিব।
ইয়াত মাটিমাহ হালধি গাখীৰ এবাটি আৰু পাণ দুখিলা লৈছে বিলবনৰ পাত লৈছে আৰু মিঠাতেল লৈছে অলপ বেলেগ দেখি পাইছোঁ ওচৰ বিয়া এনাই কইনা কইনা এনাই খাইছে এইপিনে মামীয়েক বা উনি এইপিনে মামীয়েক আমাৰ হেৰি মাছ কাটা নমস্কাৰ এটা দিব পাৰে ন চাহ আকৌ দেওখে সানি বাবাই নি আমাৰ 10 যুগৰ বৌয়ে খাইছে আইতাক চানা বেপাৰী তই জানিলি খালি দিবলৈ আইতাক বুলিয়ে কৈছো পপি কইনা মাক এইফালে আলহী বুলি ভিডিও করা আছে বন্দি বলে যা হ্যাঁ কে দেখো
আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই পুনৰ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ